ইউটিউব চেনেল বৰুৱা কিটচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা প্লেন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ৰেচিপিটো হৈছে ভেদাইলতা আৰু নৰসিংহ মাছৰ সৈতে। আহকচোন তেন্তে ভিডিঅ'টো চাই লওক আপোনালোকে শেষলৈকে, স্কিপ নকৰাকৈ। তেন্তে আহক পাকত লগ পাই আছোঁ আপোনালোকক। মাছখিনি মই ফ্ৰাই কৰি থৈছোঁ, আপোনালোকে দেখিছে মাছখিনি। এতিয়া মোৰ কেৰাহীটো গৰম হৈ আছে। মই ভেদাইলতা আৰু নৰসিংহখিনি ধুনীয়াকৈ মিক্সিত পিচি থৈছোঁ। ৰ'ব আপোনালোকক দেখুৱাই আছোঁ। মই ভেদাইলতাখিনি ধুনীয়াকৈ মিক্সিত পিচি লৈছোঁ, নৰসিংহ আৰু ভেদাইলতাখিনি আপোনালোকে পিচি ল'ব। পিচিকৈ খালে মানে এতিয়া মোৰ কেৰাহীটো গৰম হৈছে, তেলখিনি গৰম হৈছে। এতিয়া মই পিঁয়াজ অকণ দি দিছোঁ, কাটি লৈ লোৱা। পিঁয়াজখিনি ৰঙা নোহোৱালৈকে ভাজি থাকিম। মই ইয়াত সোৱাদ অনুসৰি নিমখ অলপ দি লৈছোঁ আৰু হালধি দিম এচামুচ। আপোনালোকে জোখমতে দিব আৰু। হালধি দি দিছোঁ ধুনীয়াকৈ। অলপ এতিয়া লৰাই দিছোঁ। এতিয়া মই মছলা পিচি থৈ দিয়া মছলা অকণ দি দিওঁ। মছলাখিনি কেঁচা গোন্ধ নোযোৱালৈকে ভাজি থাকিম ইয়াত। আপোনালোকক মছলাখিনি দেখুৱাব নহ'ল, কেনেকৈ যোগাৰ কৰিলোঁ মছলাখিনি। আদা, নহৰু, জালুক, জিৰা তেনেকৈ দিয়া আছোঁ, জলকীয়া দিয়া নাই বাৰু। এতিয়া ধুনীয়াকৈ কেঁচা গোন্ধ নোযোৱালৈকে ভাজি থাকিম। ভাজি হ'লে আমি মেৰিনেট কৰি থৈ দিয়া ভেদাইলতা আৰু নৰসিংহখিনি ধুনীয়াকৈ ইয়াত ঢালি দি দিম। মোৰ কেঁচা গোন্ধ গৈছে, মই ইয়াত ঢালি দি দিম। ঢালি দি ধুনীয়াকৈ লৰাই দিব আপোনালোকে, যাতে মছলাখিনি গোটেইখিনিৰ লগত যাতে মিলি যায়। এতিয়া মোৰ হৈছে, পানী দি দিওঁ ইয়াত। আপোনালোকৰ জোখমতে পানী দিব। মই পানী দিছোঁ ইয়াত ধুনীয়াকৈ। পানী দি দিছোঁ, পানী দি অলপ উতলিব দিম। উতলাৰ পিছত মাছ দি দিম। এতিয়া মোৰ তৰকাৰী দেখিছে, ভেদাইলতা আৰু নৰসিংহ তৰকাৰী কি ধুনীয়াকৈ উতলি আছে। এতিয়া মই মাছ দিম। মাছটো দিব আপোনালোকৰ নিজৰ হিচাপত। ধুনীয়াকৈ মাছ দিব। মই মাছ দি দিছোঁ ইয়াত। মাছখিনি দি কৰি অলপ উতলিবলৈ দিম। অলপ মানে কি উতলিব দিমেই আৰু। উতলাৰ পিছত লাষ্ট হেৰিটো আপোনালোকক দেখুৱাই আছোঁ। খাবলৈ খুব টেষ্টি হয় ভেদাইলতাৰ। মই উতলিব দি থৈ আহিছোঁ, মাছ দি থৈ আহিছোঁ। মাছ দি কৰি উতলিব। উতলাৰ পিছত মই গেছটো অফ কৰি দিম আৰু হৈ গৈছে অলৰেডি তৰকাৰী। আৰু চাই থাকক আপোনালোকে, ভিডিঅ'টো চাই থাকক। এয়া মোৰ হৈ গৈছে। মই এতিয়া গেছটো অফ কৰি দিওঁ ধুনীয়াকৈ। আৰু এয়া মোৰ হৈ গৈছে। আমাৰ ৰেচিপিটো আজি ৰাতিৰ সাজৰ কাৰণে তৈয়াৰ হৈ গৈছে। আৰু আপোনালোকে দেখিছে, চাই কৈ ভাল লাগিলে প্লিজ কমেণ্ট কৰি জনাব কিন্তু দেই, কেনেকুৱা হৈছেনো। তো মই বনাই কৰি থৈ আহিছোঁ বাৰু, খাবই পৰা নাই। বহুত টাইমৰ মূৰত আপোনালোকক লগ পাইছোঁ। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে সামৰিম। আৰু এটা কথা, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক আৰু কমেণ্ট কৰি জনাব। মই কমেণ্টৰ ৰিপ্লাই দিম বাৰু। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এতিয়ালৈ বাই বাই।